প্ৰতি মাহৰ বাবে পূজাৰ কিছুমান নিয়ম আছে। শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই মাহত নিয়মীয়াকৈ পূজা কৰিলে এজন ব্যক্তিয়ে আকাংক্ষিত ফল লাভ কৰে। এই মাহত কোনবোৰ বস্তু খাব নালাগে জানো আহক। শাওণ মাহক হিন্দু শাস্ত্ৰত অতি পবিত্ৰ আৰু শুভ বুলি গণ্য কৰা হয়। এই মাহত কোনবোৰ বস্তু খাব নালাগে জানি লওক। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ আৰু তেওঁৰ আশীৰ্বাদ পাবলৈ শাওণ মাহক অতি বিশেষ বুলি গণ্য কৰা হয়। এই মাহত পিঁয়াজ, নহৰু, মদ, মাদক দ্ৰব্য, মাংস আদি ভুলতেও খাব নালাগে। বিশ্বাস কৰা হয় যে এইবোৰ খালে মানুহৰ শৰীৰত তাপৰ সৃষ্টি হয়, যাৰ বাবে ব্যক্তিজনৰ মন পূজা পাতলত মনোনিৱেশ কৰিব নোৱাৰে। জ্যোতিষৰ মতে শাওণত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। কোৱা হয় যে বাৰিষাৰ সময়ত বেঙেনাত পোক-পৰুৱাৰ আক্ৰমণ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে এই সময়ত এজন মানুহে এনেধৰণৰ বস্তু যিমান পাৰে পৰিহাৰ কৰিব লাগে। আচলতে এজন ব্যক্তিক সুস্থ হৈ থাকিবলৈ সেউজীয়া পাতৰ শাক-পাচলি খাবলৈ কোৱা হয়। কিন্তু শাওণৰ মাহত এজন ব্যক্তিয়ে এই শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে। আচলতে এই বতৰত পাতল পাচলিত বেক্টেৰিয়া আৰু ভাইৰাছ দ্ৰুতগতিত বৃদ্ধি পায়। শাওণ মাহত ঘাঁহত অধিক বেক্টেৰিয়া, ভাইৰাছ আৰু পোক-পৰুৱা বাঢ়ি যায়, যিবোৰ গৰু ম'হে খায়। ইয়াৰ বাবে গৰু আৰু ম'হৰ গাখীৰ দূষিত হয়। এনে অৱস্থাত আপুনি শাওণত কেঁচা গাখীৰ নাখাব। দৈ কেৱল গাখীৰৰ পৰা তৈয়াৰ কৰা হয়, সেয়েহে এই সময়ছোৱাত দৈ খোৱাটো নিষিদ্ধ। কোৱা হয় যে দৈ সোনকালে নষ্ট হয়, যাৰ বাবে ভাইৰাছে সোনকালে জন্ম লয়।